ৰাখিলো তোমাক গোপনে মই हेलो नमस्कार एंड वेलकम बैक टू माय चैनल। आज आम मंदिर जाऊँ मा मैं बौ और दादा मामी सो आज ब्लग तो देखम न और आज आम जोरहाटলৈকে যাম तो गोटेखिनि ब्लग देखाम ये मा ये बार ये बौ और मैं रेडी हो गलो ये मामी किमान दिन থাকিবাগে एक माह बेलेग और दे बहुत दिन मोर घर जाबगे सालजनी इमान डाঙर बेग रेगन के बाय बाय टाटा दे साबी साबी देखो ओ कुकुर भात दिले हल और बाकी एको नाला कुकुर मेकुरी साबली तरकारी कुकुर मेकुरी भात दिले हल ए दादा दे सबके देखालो इतना আমি যাব পাৰো তুমি ডিঙিটো অলপ ওলাই দিয়াচোন মা এয়া পাই গলোহি আঠখেলীয়া নামঘৰৰ প্ৰথমখন গেট এতিয়া সোমাই গৈ আছো লাহেকে আৰু এয়া পাৰ্কিং পাই গলো এতিয়া পাৰ্কিংত গাড়ী থম ও মা চুলি চুলি মই ডিগ্ৰী পঢ়ি থাকোঁতে আহিছিলোঁ আৰু এতিয়া আহা নাই নাই মানে ইয়াত নতুনকৈ মই হৈ আছোঁ মানে মোৰ 3 বছৰ ডিগ্ৰী ইয়াতে আহিলোঁ দেই মন্দিৰ এইটো হৈছে পাৰ্কিং এৰিয়া টিলুং টুলুং 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 হৈছে ন কেনেকৈ চাইছে হয় নেকি দেখিছ সবৰ কুচলে যায় এইফালে পা মাস্ক নিপিন্ধিলে এলাও নকৰে কাৰণে মাস্ক পিন্ধি ললো মাস্ক পিন্ধিব লাগিব মাস্ক পিন্ধিলেহে সোমাব দিব নহ'লে সোমাব নিদিয়ে এয়া নামঘৰ আহি পালো এয়া আঠখেলীয়া নামঘৰৰ পালোহি সোমাব লৈছো এইফালে প্ৰৱেশ চাগে মাইকত এনাউন্স কৰি আছে মাস্ক পিন্ধিবৰ কাৰণে ভিতৰলৈ সোমাই আহি ইয়াত ভৰি ধুবলৈ তেনেকৈ টেপ লগাই থৈছে তো হাত ভৰি ধুই সোমাবলৈ এওঁলোকে সেৱা কৰি আছে আগফালে ইয়াত চাকি জ্বলাবলৈ আহিছোঁ আমি ভিতৰলৈ তো ইয়াত বহুত ডাঙৰ ডাঙৰ চাকি লগাই থৈ দিছে দেখিছেই আৰু তলফালে গিলানো আছে দেখিছে না সেৱা কৰিলা বাকীকেইটা সেৱা হৈ গ'ল এতিয়া ফটো আমাতকৈ বেছি মাহঁতে বেছি ফটো মাৰিছে ঢোলতো ফটো লাগে এই হৰায়তো ফটো লাগে আজি আহিছো বহুত দিনৰ পৰা ৰাশি বিন্দানো দেখা নাই হৈ গ'ল আমাৰ পূজা চূজা হৈ গ'ল এতিয়া আমাৰ আমি এতিয়া প্ৰসাদ ল'ব লাগে আৰু যাব লাগে যামগৈ আৰু তাৰপিছত যোৰহাটত আমি কি খুৱাই এতিয়া বৌয়ে আমাক
KFC চিকেনে খুৱাই নেকি ইয়াত মাছ আছে কাছও আছে আৰু হিয়া বিষ্ণু ৱেট সেই হাপটোৰ ওপৰত থকা নাই জানো হাপৰ ওপৰত বিষ্ণু থাকে পানীত কেলে যে কৃষ্ণ যে কিবা যে নদীটো যে কিবা হৈ গৈছিলে যে আচ্ছা তেতিয়া আছিলে এইটো না হাপৰ ওপৰত এখন মন্দিৰ এখন ইয়াতে 2-3খনমান হেৰি কৰিছে হয়নে এইখনত আমি চাকি জ্বলালোঁ এইখনত সেৱা কৰিলোঁ এইখনতো সেৱা কৰিলোঁ একো নহয় দিয়ক থেংক ইউ আমি বৰপথাৰ অঁ থেংক ইউ আহিছোঁ ককা অঁ দি দিলোঁ আৰু ককাকে এয়া ককাই গিফ্ট দিলে চবতকৈ জমনি লাগিলে মানুহজনক মই ইমান ধুনীয়াকৈ দিয়াৰ কাৰণে ককা বুলি ক'লোঁ মাৰ বৌয়ে মোক সেইটোকে গালি পাৰিছে কিয়নো ককা বুলি ক'ব লাগে বেচা বেয়াই পাই গ'ল বোলে বৰ্তা বুলি ক'ব লাগিছিলে নহ'লে খুৰা বুলি বা কি বুলি মাতিব লাগিছিলে মা খুৰা মাতিব লাগিছিলে তো ককা বুলি মাতিলোৱে যেন মই কি হ'ল মই বয়সটো মাস্ক পিন্ধি গ'লে কেনেকৈ গম পাম কিবা ল'বি নে কি ৰচি চচি এতিয়া আমি খাবলৈ আহিছোঁ 5টা প্লেট দিবা দেই 5টা প্লেট মই লগাই লওঁ ফুটটো এয়া আমাৰ শুকান ৰুটি আহি গ'ল মা ৰ'দটো একেলগে দিছোঁ কিবা ফুল চুল ল'ব পৰা যায় নেকি আমি চেণ্ডেল ক'ত খুলিছিলোঁ আমাৰ চেণ্ডেল থোৱা জেগা আহিছোঁ বাইদেউ তই কোনটো লৈছনো মায়ে সেইটো লৈছ বগাতে ভাল লাগিছে দাদা ভিডিঅ'ত নকৰে আকৌ এনেই কৰি দেখাই মই ঢাকি দিম এনেকৈ কৰিছোঁ দিয়ক দেখালো এতিয়া মানে পুৰা নাভাঙে নেকি এইটো মই সেইটোকে লওঁ নহ'লে নাভাঙাটো বা দাদা অকণমানটো কিবা এটা কেনেকৈ হ'ব নেকি হ'লে মা আৰু কি ৰ'বা লোৱা কাপ নোলোৱা নাভাঙিচোন দেখা নাই কি কিনিলা চাওঁ বেগ এটা কিনিলোঁ মায়ে বেগ এটা কিনিলে আৰু তুমিও বেগ এটা কিনিলা কোনোবাই পদ এটা কিনিলে মই কি কিনিলোঁ মই একো নাই কিনা মই একো নাই কিনা মোৰ চব আছেই অলৰেডি আমি এতিয়া যোৰহাট যাওঁ ভাগৰ লাগিছে যোনটো ইজি আছে সেইটোতে যাওঁ টাটা আমি যোৰহাট পালোহি যোৰহাটত মিঠাই ল'লোঁ আৰু এতিয়া বৌ ঘৰ পামগৈ আৰু মিঠাইটো ভিডিঅ' কৰিব পাহৰি থাকিলোঁ ফোন আহিছিলে যে মোৰ আইও ইমান দূৰত আছে কি যে তোমালোকে ইমান দূৰ খোজকাঢ়িব আহিব লগা হৈছে
এয়া ঘৰ আহি পালে কুকুৰ লগ পালে নিজৰ বন্ধু ৰণী নেৰিবি দেই ৰণীক ৰ মই সোমাই লওঁ জুমি